এই আজি আহিছোঁ মা আৰু মই আমাৰ কলাগাঁৱলৈ বজাৰ কৰিবলৈ বুলি। পিছে ইমান গৰমত মানুহ আজি সন্ধিয়াতে আহিব বুলি ভাবিছিলোঁ। ভাটিকানাতে গাড়ীখন থৈ আহিলোঁ। পিছে আমাৰ এই অৱস্থা, মোনাটো দাঙি কিনে গোটেই বজাৰ ঘূৰিব লগা হৈছে। বজাৰত মানে ইমান গৰম হ'লেও ৰাতিপুৱাই মানুহবোৰ আহিছে, গতিকে ফ্ৰেছ মানে ভাল ফল মূল বস্তু বাহিনীবিলাক নোহোৱাই হৈ গৈছে। আমিও অলপ ফল মূল কিনো বুলি ভাবিলোঁ, কিয়নো কালি আমাৰ মানে আছে ঘৰৰ খুঁটা পুতা, গতিকে ঘৰৰ খুঁটা পুতিলে অলপমান পূজা পাতল কৰি ল'ব লাগিব। সেইকাৰণে ভাবিলোঁ তিয়হ আপেল চাপেল কিবা অলপ লৈ যাওঁ বুলি। পিছে সকলোবোৰ ইমান ভাল বস্তু নাপালোৱে, আমি ধূপৰ পৰা আদি কৰি ল'লোঁ। লাষ্ট যাত্ৰা বোলে আমিয়ে সকলোৰে, গতিকে সকলোৱে সামৰিবলৈ লৈছিল। গতিকে নোহোৱা বেয়া হ'লেও আমি লৈ আহিব লগা হৈছে। আমাৰ আকৌ পাণ নাথাকে নহয় ঘৰত, থাকিলেও মোৰ কাৰণে পাণ নোহোৱা হৈ যায়, মানে পাণ ময়ে বেছিকৈ খাওঁ। মই তামোল মানে বহুত খাওঁ, সেইকাৰণে পাণ চান নোহোৱাই হৈ থাকে। এয়া চাওকচোন বাৰু, বজাৰত মানুহে নাই, ইমান গৰম হ'লেও মানে ৰাতিপুৱাতে আহিছে মানুহবোৰ, মানে ভাল বস্তুবিলাকৰ কাৰণে। এইফালে আকৌ আমাক পূজাৰ কাৰণে নাই থকা নাৰিকল লাগে, পিছে ৰাতিপুৱাতে শেষ হ'ল বোলে। ইমান বিচাৰিলোঁ ক'তো নাপালে। এইফালে আকৌ মই গৰমত মানে আইচক্ৰীম খাওঁ বুলি ভাবিলোঁ। আকৌ সেইফালে মায়ে মিঠাইৰ দোকানত আহিছে, মানে মিঠাই লাগে বোলে। সেইকাৰণে মায়ে মিঠাইৰ লগত দৈ লৈ ল'লে। কালি পূজাৰ কাৰণে বোলে দৈ আৰু মিঠাইও লাগে। আৰু এইফালে মাৰ গুগল পে'টো কোনো খুলিব নোৱাৰে, কিয় বা কি হ'ল, সেইকাৰণে মায়ে দোকানতে ৰৈছে। এইফালে মোৰ আকৌ কিবা খাবলৈ মন গ'ল, গাড়ীতে মোনাটো থৈ ম'ম' আনিব গ'লোঁ। পিছে এতিয়াতে খাই থাকিলে নহ'ব, দেৰি হ'ব যে। দাদাজনক ক'লোঁ ম'ম'খিনি পেক কৰিয়ে দিয়ক। আহিবলৈ ঘৰত চাওঁতে যে তেলে নাই গাড়ীত, তেল ভৰাবলৈ এনেকৈ তেল ভৰালে মোৰ সদায় পৰে। অন্য এটা ভিডিঅ' লৈ আহিম, আজিলৈ মানে